নমস্কাৰ, মই ঋতুৰাজ। আমি যেতিয়া জাতিগত বৈষম্যতা অৰ্থাৎ কাষ্ট বেছ ডিছক্ৰিমিনেশ্যনৰ কথা পাতোঁ, তেতিয়া পোনপ্ৰথমতে আমাৰ মনলৈ আহে উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ কথা, কিয়নো সেই ৰাজ্যসমূহৰ কিছুমান সম্প্ৰদায় ঐতিহাসিকভাৱেই বহুত সামাজিক বৈষম্যতাৰ সন্মুখীন হৈ আহিব লগা দেখিবলৈ পোৱা গৈছে। কিন্তু 20 শতিকাৰ শেষৰ ফালে এগৰাকী লেখকে এখন নিৰ্ভীক গ্ৰন্থ ৰচনা কৰিছিল। গ্ৰন্থখনক নিৰ্ভীক বুলি এইবাবেই ক'ব লাগিব কিয়নো সেই গ্ৰন্থখনে যি গতানুগতিক সমাজ ব্যৱস্থা আছিল, সেই গতানুগতিক সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছিল। হয়, মই ক'বলৈ ওলাইছোঁ সেইখন গ্ৰন্থৰ কথাই, মৎস্যগন্ধা, হোমেন বৰগোহাঞিদেৱৰ এখন নিৰ্ভীক গ্ৰন্থ, যিখন গ্ৰন্থত তেখেতে মৎস্যগন্ধা অৰ্থাৎ মাছৰ গোন্ধৰ জৰিয়তে যিটো সামাজিক বৈষম্যতা বা অৰ্থনৈতিক বৈষম্যতা, সেই অৰ্থনৈতিক বৈষম্যতাটোক প্ৰতিফলিত কৰিছিল। মাছৰ যি গোন্ধ, সেই মাছৰ গোন্ধটো কেতিয়াবা যদি আমি তেলত দি পেলাই ভাজোঁ বা মছলা দি পেলাই ভাজোঁ, তেল আৰু মছলাত, তেতিয়া সেই গোন্ধটো ভাল লাগে শুঙিবলৈ। কিন্তু যেতিয়া সেই একেই মাছ আমি পুৰোঁ বা সেই একেই মাছ যেতিয়া শুকোৱা হয়, সেই মাছৰ গোন্ধ কিন্তু ভাল নালাগে। তো সেই গোটেই বিষয়টোক লৈয়ে তেওঁ যি অৰ্থনৈতিক বৈষম্যতা আৰু সামাজিক বৈষম্যতাৰ ধাৰণাটো আছিল, সেইটো বুজাইছিল। মহঘুলি নামৰ এখন নদীৰ কাষতে দুখন গাঁও আছিল। এখন গাঁৱত যদি সেই তেলত দি পেলাই মাছ ভজা হৈছিল, যিটো গোন্ধ লোৱা হৈছিল, যিটো গোন্ধ ভাল লাগিছিল, কিন্তু তাৰ সমান্তৰালভাৱে অকণমান দূৰ যোৱাৰ পিছতে এখন এনে গাঁও আছিল, যিখন গাঁৱত মাছ ভজাৰ পৰিৱৰ্তে মাছ শুকোৱা হৈছিল বা মাছ পোৰা হৈছিল, আৰু সেই গোন্ধটো কিন্তু ভাল লগা নাছিল। গতিকে সেই যিটো ধাৰণা, তাৰ জৰিয়তে জাতিগত বৈষম্যতাৰ ধাৰণাটো বুজোৱা হৈছিল। আৰু অসমতো যে সেই ধাৰণাটো আছে 20 শতিকাৰ শেষৰ ফালে বা অসমতো যে চলি আহিছে, যে এটা সম্প্ৰদায়ক যে অসমত যে সামাজিকভাৱে অধিক তুচ্ছ-তাচ্ছিল্য কৰা হৈছে, যে যিটো সম্প্ৰদায়ৰ লোক এজন যদি এখন চোতাললৈ যায়, চোতালৰ ছাঁটো পৰিলেও সেই ঠাইখন অপবিত্ৰ বুলি কোৱা হৈছিল। ধানত যদি ধান শুকোৱা ধানৰ ওচৰত যদি যায়, তেতিয়া তাক অপবিত্ৰ বুলি গণ্য কৰা হৈছিল। সেই সম্পূৰ্ণ ধাৰণাটো অতি নিৰ্ভীকতাৰে হোমেন বৰগোহাঞিদেৱে এই মৎস্যগন্ধা নামৰ গ্ৰন্থখনত অতি সুন্দৰভাৱে, অতি সাৱলীলভাৱে দাঙি ধৰিছিল। কিয়নো যদি আমি এতিয়া ভাবোঁ যে কেতিয়াবা যদি আমি ভাবোঁ যে অসমত জাতিগত বৈষম্যতা নাই, তেন্তে সেই মৎস্যগন্ধাৰ কথা মনত পেলালেই আমি সেই জাতিগত বৈষম্যতাৰ কথা বা ঐতিহাসিক যি বৈষম্যতা, সেই ঐতিহাসিক বৈষম্যতাৰ কথা মনলৈ আনিব পাৰিম।